এটা আচাৰ্য কোলামত যে বাৰ্ষিক স্পৰ্টছ ডে হয় এনুৱেল স্পৰ্টছ ডে ইয়াত মই আহি সঁচাকৈ বহুত ভাল লাগিছে আৰু ওপেনিং কৰিও যথেষ্টখিনি ভাল লাগিছে আৰু ইমান ডিসিপ্লিন আৰু ছাত্ৰ ছাত্ৰী যিখিনি পাৰফৰমেন্স সঁচাকৈ বহুত ভাল লাগিছে আৰু টিচাৰ্ছ বিলাকৰ যেটো আমাৰ ইউনিটি এণ্ড ডিসিপ্লিন বহুত ইয়াত ভাল গতিকে আশা ৰাখিছো আচাৰ্য কোলামৰ পৰা মানৱ সম্পদ সৃষ্টি হ'ব ভাল মানুহ ইয়াৰ পৰা সৃষ্টি হৈ তামুলপুৰৰ আৰু অসমৰ বা দেশৰ নাম উজ্জ্বলাই তুলিব বুলি আশা ৰাখিছো আৰু আশা ৰাখিম ভৱিষ্যতেও আমি আচাৰ্য কোলাম যিকি আমাৰ আছে কুমাৰীঘাটা হেতু আৰু আমি হায়াৰ ষ্টাডিজৰ কাৰণে এটা কেন্দ্ৰ হৈ পৰে হেতু মই অনুৰোধ জনাইছো আৰু সকলোকে স্পৰ্টছ ডে অফ আচাৰ্য কোলাম মই শুভেচ্ছা জনাইছো।